মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ এই লেচনটোৰ 89 পৃষ্ঠাত থকা তোমালোকৰ এই 5 নম্বৰ প্ৰশ্নটো চমুকৈ উত্তৰ দিয়া। ইয়াৰ এই প্ৰশ্নকেইটা মই তোমালোকক কৰি দেখুৱাই দিবলৈ লৈছোঁ। ভালদৰে মনোযোগ দি চাই যাবা। ইয়াৰে প্ৰথম প্ৰশ্নটো কি আছে? কটো জীৱ বৈচিত্ৰ্যক আমি কিয় সংৰক্ষণ কৰিব লাগে? ইয়াৰ উত্তৰটো হ'ব যে জীৱমণ্ডল পৃথিৱীৰ এনে এটা অংশ য'ত জীৱসমূহ বৰ্তি থাকে। জৈৱ বৈচিত্ৰ্য মানে হ'ল কোনো এটা অঞ্চলত পোৱা বিভিন্ন উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ ভিন্নতা। এই আটাইবোৰেই এটাই আনটোৰ লগত পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত। ইয়াৰে যিকোনো এটাৰ ক্ষতি হ'লে খাদ্য শৃংখলত প্ৰভাৱ পৰিব। সেয়েহে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰা প্ৰয়োজন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সংৰক্ষিত বনাঞ্চল বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণভাৱে সুৰক্ষিত নহয় কিয়? ইয়াৰ উত্তৰটো হ'ল বন্যপ্ৰাণী অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, জীৱমণ্ডল সংৰক্ষিত অঞ্চলসমূহৰ মানে হ'ল এই অঞ্চলৰ বনাঞ্চল আৰু বন্যপ্ৰাণীসমূহক ৰক্ষা আৰু বচাই ৰখা। কিন্তু এই সংৰক্ষিত বনাঞ্চল বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণভাৱে সুৰক্ষিত নহয়। কাৰণ 1 নম্বৰটো হৈছে কাষৰীয়া অঞ্চলৰ লোকসকলে ইয়াৰ পৰা খৰি, কাঠ সংগ্ৰহ কৰি জীৱন যাপন কৰাৰ ফলত প্ৰাণীসমূহৰ মুকলি বিচৰণত অসুবিধাৰ সৃষ্টি কৰে। 2 নম্বৰটো হ'ল যে বনাঞ্চলৰ ভিতৰতো প্ৰাণীসমূহ চোৰাং চিকাৰীৰ দ্বাৰা নিধন হয়, তাৰমানে তেওঁলোকে হত্যা কৰে। আৰু 3 নম্বৰটো হ'ল যে বানপানীৰ সময়ত বনাঞ্চলৰ ভিতৰত বহুতো অংশত পানী হোৱাৰ বাবে জীৱ-জন্তুবোৰে নিৰাপদ ওখ ঠাই বিচাৰি যাওঁতেও কিছুমানে পানীত উটি গৈ মৃত্যুমুখত পৰে, কিছুমানে খাবলৈ নাপায়ো মৃত্যুমুখত পৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল। কেনেকৈ? ইয়াৰ উত্তৰটো হ'ল কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল কাৰণ সিহঁতে বনাঞ্চলৰ পৰা প্ৰতিদিনৰ লাগতিয়াল বস্তু সংগ্ৰহ কৰি জীৱন যাপন কৰে। তেওঁলোকে খাদ্য আৰু ঔষধি গছ বনাঞ্চলৰ পৰাই আহৰণ কৰে। আৰু তেওঁলোকে ইন্ধন হিচাপে খৰি আৰু ঘৰ সাজিবলৈ কাঠ বনাঞ্চলৰ পৰাই আহৰণ কৰে। ইয়াৰ প্ৰশ্নটো আহিলে এতিয়া যে বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতি কি? ইয়াত দুটা প্ৰশ্ন সোমাই আছে। এটা হৈছে বনাঞ্চল ধ্বংসৰ কাৰণ আৰু এটা হৈছে তাৰ পৰিণতি কি? ইয়াত বনাঞ্চল ধ্বংসৰ প্ৰাকৃতিক কাৰণ হৈছে 1 নম্বৰটো হৈছে বনজুই আৰু 2 নম্বৰটো হৈছে প্ৰচণ্ড খৰাং। আৰু ইয়াৰ পিছতে এইটো হৈছে প্ৰাকৃতিক কাৰণ আৰু ইয়াৰ পিছত হৈছে মানৱসৃষ্ট কাৰণ। বনাঞ্চল ধ্বংসৰ মানৱসৃষ্ট কাৰণ হৈছে 1 নম্বৰ খেতি-বাতি কৰিবলৈ মাটি উলিওৱা। ইয়াৰ কাৰণেও কি হয়? বনাঞ্চল ধ্বংস কৰিবলগীয়া হয়। আৰু 2 নম্বৰটো হৈছে বাসস্থান, যিটো ঘৰ বুলি কৈছোঁ, আৰু কল কাৰখানা নিৰ্মাণ কৰিবলৈও কি হয়? বনাঞ্চল ধ্বংস কৰা হয়। ইয়াৰ 3 নম্বৰটো হ'ল যে ইন্ধনৰ বাবে প্ৰয়োজনীয় খৰিৰ বাবে বনাঞ্চল ধ্বংস কৰে। 4 নম্বৰটো হৈছে আচবাব-পত্ৰ বনাবলৈ। আৰু ইয়াত দুটা প্ৰশ্ন সোমাই আছিলে। এটা হৈছে বনাঞ্চল ধ্বংসৰ কাৰণ আৰু এটা হৈছে বনাঞ্চল ধ্বংসৰ পৰিণতি। এতিয়া পৰিণতিবোৰ চোৱা যে 1 নম্বৰটো আছে যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পাব আৰু অক্সিজেনৰ মাত্ৰা হ্ৰাস পাব। 2 নম্বৰটো হৈছে পৃথিৱীৰ উষ্ণতা বৃদ্ধি হ'ব। আৰু 3 নম্বৰটো হৈছে বৰষুণৰ পৰিমাণ কমি যাব। 4 নম্বৰ যে মাটিৰ উৰ্বৰতা হ্ৰাস পাব আৰু উৰ্বৰ মাটি মৰুভূমিলৈ পৰিৱৰ্তিত হ'ব। 5 নম্বৰটো হ'ল যে উদ্ভিদৰ সংখ্যা কমি যোৱাৰ বাবে মাটিৰ খহনীয়া বৃদ্ধি পাব আৰু মাটিৰ ওপৰৰ স্তৰ ওলাই পৰিব। মাটিৰ ওপৰৰ স্তৰত হিউমাছ থাকে, এই স্তৰটো নাইকিয়া হ'ব। তাৰপিছতে 6 নম্বৰটো হৈছে বানপানীৰ সৃষ্টি হ'ব। এতিয়া প্ৰশ্নটো আহিলে যে ৰেড ডাটা বুক কি? ইয়াৰ উত্তৰটো যে ৰেড ডাটা বুক হৈছে বিপন্ন প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা সমল পুথি। উদ্ভিদ, প্ৰাণী, আন আন প্ৰজাতিৰ বাবে বেলেগ বেলেগ ৰেড ডাটা বুক আছে। ইয়াৰ পিছৰ প্ৰশ্নটো আহিলে পৰিভ্ৰমণ বুলিলে কি বুজা? ইয়াৰ উত্তৰটো হ'ল পৰিভ্ৰমণ হ'ল এঠাইৰ পৰা আন ঠাইলৈ অহা প্ৰব্ৰজনকাৰী চৰাইবোৰ বহুদূৰ অঞ্চলৰ পৰা প্ৰত্যেক বছৰে এটা নিৰ্দিষ্ট সময়ত জলবায়ু পৰিৱৰ্তনৰ বাবে উৰি আহে। ইহঁতবোৰৰ প্ৰাকৃতিক আৱাসস্থলী বৰ ঠাণ্ডা আৰু আৰামদায়ক নোহোৱাৰ বাবে সিহঁতে কণী পাৰিবৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ আহে।
যিবোৰ চৰাই বহু দূৰৈৰ ঠাই অতিক্ৰম কৰি আন ঠাইলৈ আহে সেইবোৰক প্ৰব্ৰজনকাৰী পৰিভ্ৰমণ চৰাই বা পৰিভ্ৰমী চৰাই বুলিও কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নবোৰৰ উত্তৰ মই দি যাম, তোমালোকে চাই যাবা।